তো নমস্কাৰ পাঠানসকল, আজি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মানে কি পাঠানসকল বুজি পাইছেনে? মই মানে হঠাৎ হঠাৎ মানে কি পুৰা ইমাৰ্জেঞ্চি একদম প্লেটফৰ্ম আহি গ'লোঁ। মানে কালি গৈ আছোঁ, কালি মানে আজি গৈছোঁ ৰাতি 10টামান বজাত মানে ট্ৰেইনত গৈ আছোঁ। আজি হ'ল 16 তাৰিখ, দেখুৱাই দি আছোঁ তাৰিখো মানে ইয়াতে মানে বৰ্তমান বাজিলে ধৰক 9টামান বাজিল আৰু মানে ৰখি আছোঁ আৰু মানে প্লেটফৰ্ম মানে গছাইগাঁও প্লেটফৰ্ম আহিছোঁ। পুৰা একদম বহি আছোঁ। বিজয় মানে মোবাইল টিপি আছে, দুজন মানে গৈ আছোঁ। বিজয় আছে, চাওক বিজয় আছে আৰু চাওক পুৰা মানে বৰ্তমান মানে গেট মানে টিকেট কাউণ্টাৰ মানে বন্ধ আছে। অলপমান পিছত আহিব বাৰু, মানে ভাত চাত খাব গৈছে। বৰ্তমান গছাইগাঁও প্লেটফৰ্মত মানে মানুহ বেছি নায়েই বাৰু। এতিয়া পাঠাৰসকল আমি আহি পালোঁ ডাইৰেক্ট ট্ৰেইনৰ ভিতৰত। এতিয়া চাওক ভিডিঅ'খন কেনেকৈ। বিজয় আছে, তাৰপিছত ময়ো আছোঁ। পুৰা মানে গৈ আছোঁ আৰু ৰাতি মোটামুটি 12টা বাজিল এতিয়া। ফাইনেলি পাটনাৰসকল আহি পালোঁ কামাখ্যা ষ্টেচন। ৰাতি মানে একো ভিডিঅ' চিডিঅ' নকৰোঁ, ডাইৰেক্ট কামাখ্যা ষ্টেচন লগ। তো গৈ আছোঁ, আমি যাম গুৱাহাটী ষ্টেচন যাম। তো গুৱাহাটী ষ্টেচনলৈকে ৰখি আছোঁ আৰু কি হয় চাই থাকোঁ বাৰু। ভিডিঅ'খন বেছি বনোৱা নাই বাৰু, মানে ৰাতি দিনা ভিডিঅ' কি দেখুৱাম আৰু আপোনালোকক, সেইকাৰণে বনোৱা নাই বেছি ভালদৰে। মানে পাই গ'লোঁ মানে গুৱাহাটী ষ্টেচন। চাওক ৰাতিপুৱা 5টা বাজিলে এতিয়া। এইফালে বিজয় আছে আৰু এজন বন্ধু এজন আছে আৰু গুৱাহাটী ষ্টেচনত ট্ৰেইনৰ অভাৱ নাই। মানে যিমানকেইটা লাইন আছে গোটেইকেইটাতে ট্ৰেইন মানে ভৰ্তি হৈ আছে। তো গৈ আছোঁ আৰু চাই থাকক কি কৰি আছে। গুৱাহাটী প্লেটফৰ্মৰ দৃশ্য চাওক, ইমান মানুহ ৰাতিপুৱাৰপৰা ইমান মানুহ। আজি হ'ল বিশ্বকৰ্মা, সকলোকে শুভেচ্ছা থাকিল বিশ্বকৰ্মাৰ। আৰু মই ঘৰত নাই, মিছ কৰিলোঁ পূজাখন। গাঁৱত বহুত পূজা হ'ব বাৰু। ফাইনেলি পাটনাৰসকল মানে বাহিৰত ওলাবলৈ মানে ৰাস্তাত আহি গ'লোঁ আৰু বাহিৰত মানে ওলালোৱে আৰু ইয়াতে বহুত মানে কাউণ্টাৰ চাউণ্টাৰ আছে আৰু ইয়াতে মানে জিৰণি ল'ব পাৰিব আৰু বহুত ধুনীয়া, একদম পূৰা ফিনফিনীয়া হয়, ধুনীয়া কৰি দিছে। আৰু পাংখাবিলাক চাওক কি ডাঙৰ ডাঙৰ পাংখা। ইয়াতে বহুত গাড়ী আছে বাৰু। তাৰপিছত পাটনাৰসকল মানে আহি বাহিৰত ওলাই গ'লোঁ চাওক। আৰু এতিয়া চাওক বাহিৰৰ দৃশ্য চাওক কি ধুনীয়া, মানে ঠাণ্ডা ঠাণ্ডা বতৰ আৰু ৰাতিপুৱাৰ দৃশ্য। আমিও মানে পূৰা মানে একো কৰা নাই বাৰু। চাওক পিছফালে মোৰ মানে গুৱাহাটী কিবা আছে চাওক, মানে ষ্টেচন আৰু কিছুমান গছ গছনি লগাই দিছে। ষ্টেচনটো বহুত ধুনীয়া কৰিছে বাৰু, মানে ভাল লাগিছে আৰু কিবা এটা চাই ভাল লাগে এনেকুৱা চাফ চিকুণ পৰিষ্কাৰ থাকিলে আৰু আজি মানে অলপ মানে মহ মানে কমেই পাই আছোঁ। মানে কেইদিনমান আগতে আহিছিলোঁ, ইমান মহ আছিল না, মানে বহুত অসুবিধা আৰু। পাঠানসকল মানে বহুত সময় ৰেল ষ্টেচনত বহি থাকিলোঁ। বহি থকাৰ পিছত ভাবিলোঁ যে যিহেতু মানে বিজয়ক লৈ আহিছোঁ মোৰ লগত, তো তাক অলপ মানে কামাখ্যা মন্দিৰখন অলপ দৰ্শন কৰি লৈ আহোঁ। সেইকাৰণে কামাখ্যা মন্দিৰলৈকে আহিলোঁ। বলক কামাখ্যা মন্দিৰলৈ যাওঁ। অকল ফাইনেলি মানে মন্দিৰত মানে যোৱাৰ কাৰণে গাড়ীত উঠিলোঁ বাৰু, বাছত উঠিলোঁ, গেটখন পাৰ হৈ গ'লোঁ। এতিয়া চাওক মানে এই সৰু সৰু গাড়ীবিলাকত মানে ভাড়া বেছি যায়। তাৰপিছত কি ক'লোঁ, বাছতে উঠি গ'লোঁ আৰু বাছতো উঠিলোঁ। মানে অলপমান ৰখি আছে বাৰু, যাব আৰু তো মানুহ উঠি আছে বহুত মানুহ পিছফালে আছে, আমি উঠোঁ, নিজে আছে। আৰু পাঠানসকল ওপৰৰ পৰা চাওক কেনেকুৱা দেখা যায়।
পাৰ্টনাৰসকল গাড়ীৰ পৰা নামি আহিলোঁ, নামি অহাৰ পিছত চাওক এতিয়া চাওক মানুহ মানে বহুত অহা যোৱা কৰি আছে, এইফালেও আছে, এইফালে কিছুমান বিল্ডিং বনাইছে বাৰু। আমি গৈ আছোঁ এতিয়া মন্দিৰৰ মানে ভিতৰততো নোসোমাওঁ, মানে এনে বাহিৰৰ পৰা এনে চাই আহিম বাৰু, দৰ্শন নকৰোঁ। আৰু দোকান চাওক, দোকানৰ অভাৱ নাই, বহুত দোকান। মানে মানুহ মানে বহুত মানে আজি যিহেতু মানে বিশ্বকৰ্মা পূজা, তাৰ কাৰণে মানে মানুহ মানে বহুত হৈছে, ইমান মানুহ হৈছে না। জোতাযোৰ ইয়াতে ৰাখি দিলোঁ, মানে বহুতে ৰাখিছে চাওক, জোতা ৰাখি দিছে, তো আমিও বাৰু ৰাখি দিলোঁ যাতে এতিয়া মানে ভিতৰলৈ এতিয়া সোমাই যাওঁ আৰু ভালেই আৰু বেছি দূৰ নাই, ওচৰতে। তাৰপিছত বাৰু ফাইনেলি পাৰ্টনাৰসকল মানে আপোনালোকৰ যিটো মানে বস্তু মানে দেখুৱাৰ কাৰণে পূৰা এক্সাইটেড আহি পালোঁ বাৰু। চাওক মোৰ পিছফালে আছে, চাব নেকি? চাওক এই যে এইটো মানে বেক কেমেৰাতে দেখুৱাই দি আছে, চাই থাকক। এইটো হ'ল মোৰ মেইন মন্দিৰটো। মানুহে চাওক কিমান মানুহ ফটো চটো উঠি আছে বাৰু এইফালে, আৰু চাওক কিমান ডাঙৰ, চাওক এই চাওক। আৰু এই যে এইবিলাক যে যিবিলাক দেখিছে এইবিলাক গোটেইবিলাক খন হয়, এইবিলাক খনবিলাক মানে গোটেইবিলাক মানে মুকেশ আম্বানী দিছে বুলি সকলোৱে কয়। এতিয়া ময়ো মানে শুনিছোঁ বুলি কৈ আছোঁ। চাওক সকলোলৈকে আছে, এইবিলাক চব আছে। নতুন টাকচাৰ কৈছে কিবা এটা ৰং চং কৰিব নেকি। ভিতৰবিলাক মই জুম কৰি দেখুৱাইছোঁ, আপোনালোকে চাই থাককচোন। চাওক এইবিলাক চাওক কিমান মানে চাওক, এইবিলাক চব মানে কোনো মানে ৰড নাই, চিমেণ্ট নাই, একো নাই, চব মানে শিলেৰে বনোৱাবিলাক। আকৌ মানে বিশ্বকৰ্মা বনাইছে না কি, সেইকাৰণে এনেকুৱা আৰু মানুহ চাওক, মানুহ বহুত ফটো চটো উঠা মানুহ মানে এভেইলেবল। আৰু এইবিলাক যিবিলাক যে কবিতা দেখিছে আপোনালোকে, পাৰ চৰাই দেখিছে, এইবিলাক চব মানে পূজা দিছে মানুহবিলাক, পূজা দিয়াৰ কাৰণে চব এনেকৈ ৰাখি দি আছে। মোৰ মহলে মানে চাৰ্জখিনি শেষ হৈ গ'ল, এতিয়া মানে বনাই আছোঁ, মানে বিজয় মহল দি বনাই আছোঁ বাৰু ভিডিঅ', বিজয় মহল ভিডিঅ' বনাই আছোঁ। আৰু অলপ চাইডৰফালে মানে ঘূৰি ফুৰি আপোনালোকে দেখুৱাই আছোঁ, চাই থাকক। গৈ আছোঁ আৰু মানে ফটো মানে মাৰি আছে বাৰু, বহুতে ফটো মাৰি আছে। সিংহ পুৰা সিংহ 2 বছৰ পিছত মানে দেখা হ'ল আছে। এই চিৰিবিলাক মানে উঠি আহিলোঁ, উঠাৰ পিছত ইয়াৰ পৰা মন্দিৰটো চাওক, অলপ মানে পিছফালে ব্লাৰ আহি আছে, মই দেখুৱাই আছোঁ বেক কেমেৰাৰে। এইবিলাক যে খুঁটি যে আছে চাওক, আপোনালোকে চাওক এইবিলাক খুঁটি দেখুৱাই আছোঁ, মই লাৰি দি আছোঁ বাৰু। চাওক এইবিলাক গোটেইবিলাক শিল, ইমান ডাঙৰ ডাঙৰ শিল, এইবিলাক যে কাটি যে কেনেকুৱা যে ডিজাইন যে কৰিছে, সেইটো মানে কি ক'ম আৰু, বহুত মানে ডেঞ্জাৰাছ। এটা দুটা নহয়, মানে গোটেই চাৰিওফালে এনেকুৱা বনোৱা আছে, গোটেই চাৰিওফালে মন্দিৰৰ। আৰু কিবা কিবি মূৰ্তি চূৰ্তি এইবিলাক চাওক, এইবিলাক চব মূৰ্তি এইবিলাক। ছাগলবিলাক চাওঁ না, ইমান ডাঙৰ ডাঙৰ ছাগল, চব সেনেকুৱাই বনোৱা আছে বাৰু। চাওক ভিতৰলৈকে এনেকুৱাই আছে, চব এই ভিতৰলৈকে যাওক। আৰু ইয়াৰ পৰা গেটটো মই গেটৰ ভিতৰৰ পৰা মানে দেখুৱাই দিওঁ চাওক, মানে মন্দিৰটো এই ভিতৰৰ মন্দিৰটো দেখুৱাই দিওঁ। চাওক মন্দিৰত মানে চাওক পূজা পাতি চলি আছে বাৰু। ভিতৰত চাওক এখন মানে বহুত ডাঙৰ এখন কিবা বনাই আছে। আৰু ইয়াতে কিছুমান বনাই ৰখা আছে বাৰু। চাওক এইবিলাক গোটেইবিলাক মানে ইমান ধুনীয়া বতাহ লাগি আছে ইয়াতে। আপোনালোকে এই ফুটাটো চাইছেনে, এইবিলাক ইমান ধুনীয়াকৈ বতাহ আহি আছে না, কি মজা লাগি আছে। ইয়াৰ পৰা চাওক মন্দিৰটো চাওক, একেবাৰে বহুত ধুনীয়াকৈ দেখা গৈছে বাৰু, কি ধুনীয়া। এইবিলাক বাৰু নতুনকৈ বনাইছে, আগতে প্ৰথম যিটো আছে এইটো এই যে এইটো হয় এইটো। আৰু ইমানবিলাক যে এইবিলাক বুলি কৈছে, কিন্তু হ'লেতো বাপ এইবিলাক কিমান ক'ৰ টকা যাব বাপৰে বাপ। আৰু এইটো চাওক কি ডাঙৰ, চাওক ইমান ডাঙৰ চাওক। আৰু এইবিলাকো বহুত ডাঙৰ ডাঙৰ হয় বাৰু, গোটেইবিলাক খনে হয় বাৰু। খন থকাৰ কাৰণেহে জিলিকি আছে না বস্তুবিলাক। আৰু যে বিজয় বহি আছে তাতে, আৰু এইফালে মানে কিছুমান মন্দিৰ আছে, এইফালেও কিছুমান আছে, ছোৱালী কিছুমান বহি আছে বাৰু। এইফালে কিছুমান বহি আছে, এইফালে মানে গোটেই মানে চাৰিওফালে যিফালে চাব মানে সেইফালে মানুহ।
কাৰণ এইফালেও আছে বাৰু বহুত ধুনীয়া আৰু গছটো মানে ইমান ধুনীয়া জেগাত গছটো হৈছে ইমান ডাঙৰ ডাঙৰ চাহ গছবিলাক বহুত মজা হৈ আছে মানে বহুত চাহ দিছে বাৰু আৰু মানুহ চাওক মন্দিৰটো দৰ্শন কৰাৰ কাৰণে মানুহ চাওক নাই ইমান মানে মানুহ ইয়াৰ পৰা এই যে এনেকৈ মই আঙুলিটো যদি ঘূৰিছে এইফালে চাই থাকক এনেকৈ গৈ তাৰপিছত আকৌ মানে এনেকৈ আহি মানে আৰু মানে ভিতৰলৈকে এইফালে আছে এইফালেকে আছে তাৰপিছতে মানে মন্দিৰত দৰ্শন কৰিব পাৰিব এনেই নোৱাৰে ঘূৰি মানে আহিলে এইফালে মানে গোটেইবিলাক চাকি বন্তি জ্বলাই আছে সকলোৰে চাওক কিমান মানুহ আছে চাকি জ্বলোৱা এইফালে আছে জ্বলাই দি আছে এইফালে আগফালেও আছে মানে বহুত আছে মানুহ আৰু এইবিলাক চাওক কেমেৰা লৈছে এইবিলাক চব মানে ফটো মাৰি দিয়ে পইচা নব কিন্তু ফটো মাৰা কিমান চাকি জ্বলোৱা মানুহ চাওক আৰু চাকি আজি যিহেতু মানে বিশ্বকৰ্মা পূজা সেইকাৰণে চাকি জ্বলাই দিছে বহুত বাৰু আৰু এইফালে পৰা মন্দিৰটো চাওক কেনেকুৱা দেখাত এযোৰ কবিতাৰ পাৰ আছে কিমান দাম 400 টকা এইবিলাক আপোনালোকৰ যদি পূজা দিব যদি আহে পাৰ চৰাই আনিব নালাগে ইয়াতে পাব পাৰোঁ 400 টকা যোৰা এইবিলাকতে বহি আছে মানুহবিলাক বহুতে আৰু চাওক এই যে এইবিলাক চাওক কিছুমান বস্তু চাওক এইবিলাক চাওক কিমান মানে কি মানে বনোৱা আছে চাওক এইবিলাক মন্দিৰবিলাক বহুত ধুনীয়াকৈ বনোৱা আছে আৰু এইবিলাক চাওক কেনেকুৱা কি ডিজাইনত কাটিছে এইবিলাক যে শিল নে কি মানে কি বুলি কয় এইটো মানে গমে মই নাজানোৱেই বাৰু চাওক